এছামক আজিও নাকি লগাব পৰা নাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ লকডাউনে বিশ্ববাসীৰ লগতে ভাৰতবৰ্ষতো কৰোনা ভাইৰাছৰ আতংকত মানুহে ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে তেনে সময়ত এছাম অসাধু ব্যৱসায়ীয়ে নিস্বাৰ্থৰ বাবে জলাঞ্জলি দিছে চৰকাৰী নিৰ্দেশনা গোলাঘাটত মঙলবাৰে মাছৰ দুখনকৈ হোলচেল দোকান নিৰ্দেশনা অৱমাননা কৰি খোলা ৰাখিছে গোলাঘাট প্ৰশাসনে বিষয়টো অৱগত হোৱাৰ পিছতেই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি জব্দ কৰে বৃহৎ পৰিমাণৰ মাছ আৰু বিভিন্ন সামগ্ৰী লগে লগে সিল কৰি দিয়া হয় দোকান দুখনৰ গৰাকী আব্দুল মান্নান আৰু দাদুল আলী বুলি জানিব পৰা গৈছে আৰু দুই আইন ভংগকাৰী ব্যৱসায়ী আৰক্ষী অহাৰ খবৰ পাই পলায়ন কৰে দোকানৰ পৰা মাছ বিক্ৰী হৈ আছিলে আমি আহি পালোঁ মাছখিনি জব্দ কৰা হৈছে দোকানখন চেল কৰা হ'ব কোনে বিকিছিলে এইটো ইয়াৰ যিজন বিক্ৰেতা হয় আমি এতিয়ালৈকে পৰিচয়টো পোৱা নাইকিয়া যদি ফটোগ্ৰাফছ আছে আমাৰ হাতত সন্ধান কৰি এইখিনি কথা উলিওৱা যাব গোলাঘাট মাছ বজাৰৰ কমপ্লেইন দিছিলে নেকি কোনোবাই হয় মোৰ তাত এটা ফোন কল আহিছে যে গোলাঘাটৰ মাছৰ বজাৰত মাছ বিক্ৰী হৈ আছে লগে লগে আহি পালোঁ এটা আব্দুল মান্নান এই কথাটো বংকিম ঘোষৰ নামত আছে আব্দুল মান্নানে হয়তো তাত ব্যৱসায় কৰে আমি ৰেজিষ্টাৰ চালে গম পাম কিন্তু এইটো দাদুলৰ নামত আছে দাদুল হুছেইন আলী এজনৰ নামত আৰু গোটেইখিনি মাছ আমি চিজ কৰিছোঁ কিমান মাছ আছে প্ৰায় 40-50 কেজি হ'ব মাছ কি মাছ বাহু মাছ আছে ৰৌ মাছো আছে ডাঙৰ ডাঙৰ মাছ সৰু মাছ নহয় কিন্তু এইবোৰ চব 12-14 কেজি ওজনৰ মাছ এটা প্ৰশ্ন উঠিছে কোনে দিলে এওঁলোকক মাছৰ দোকান খুলি ৰাখিবলৈ অনুজ্ঞা চৰকাৰৰ নিয়ম উলংঘা কৰাৰ বাবে এইদৰে দুইখন দোকান সিল কৰি দিছে গোলাঘাট প্ৰশাসনে গোলাঘাটৰ পৰা ব্যুৰ ৰিপৰ্ট হেডলাইন্স দেৰগাঁও